হেল্ল' গাইজ, মই অৰ্চনা আজি আকৌ উপস্থিত হৈছোঁহি নতুন ভিডিঅ' এটাৰ সৈতে। আজি মই আপোনালোকৰ ওচৰত হোটেলৰ নিচিনা ঘৰতে অতি কম খৰচতে সহজতে কেনেকৈনো খুৰমা বনাব পাৰি তাৰে ৰেচিপি এটা লৈ আনিছোঁ। তাৰ বাবে মই লৈছোঁ 1.5 কাপ ময়দা। মই যিহেতু খুৰমা কমকৈ বনাম সেইকাৰণে ময়দাৰ পৰিমাণটো কমকৈ লৈছোঁ। আৰু লৈছোঁ মই বেকিং পাউডাৰ অকণমান, আধা চামুচতকৈও কম হ'ব বেকিং পাউডাৰ। আৰু লৈছোঁ মই কাপৰ জোখাৰে 3/4 ৰিফাইন তেল। আৰু এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। আৰু মিক্স কৰি পেলাই হাতেৰে মুঠি মাৰিলেই লাডুৰ নিচিনা হোৱাকৈ আমি ভালকৈ মিক্স কৰি ল'ম। এয়া আপোনালোকে দেখিছেই মোৰ ৰিফাইন কম হৈছে, সেইবাবে মই আকৌ অকণমান ৰিফাইন ইয়াতে এড কৰি ল'ম। আৰু এইখিনি ভালকৈ এতিয়া মিক্স কৰি ল'ম। আৰু এতিয়া মোৰ ৰিফাইনৰ পৰিমাণটো ঠিকেই হৈছে। হাতেৰে লাডু কৰিব লওঁতেই লাডু ধৰিছে, গতিকে ইয়াতে অকণমান আমি যেনেকৈ ৰুটি বনাবলৈ ময়দা মাৰি লওঁ তেনেকৈ মই সেইটো ডোৰ অনুপাততেই মই ইয়াত পানী মিক্স কৰিম আৰু ৰুটি বনোৱাৰ নিচিনা ধুনীয়াকৈ বল এটা বনাই ল'ম। আৰু এয়া বলটো ৰেডি হৈ গ'ল। এতিয়া এই বলটো মই 5 মিনিট সময়ৰ কাৰণে ঢাকনিৰে ঢাকি থৈছিলোঁ। আৰু এয়া 5 মিনিট সময়ৰ পিছত বলটো উলিয়াই লৈছোঁ আৰু বলটোক 2টা ভাগত ভাগ কৰি লৈছোঁ। আৰু এতিয়া ইয়াৰে এটা ভাগ মই ধুনীয়াকৈ ৰুটি বনোৱাৰ নিচিনা অকণমান ৰুটিতকৈ ডাঠকৈ বেলি ল'ম। আৰু মই এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ যে এই চেনেলটো মই নতুনকৈ খুলিছোঁ, গতিকে সেয়েহে মই আপোনালোকৰ পৰা বহুত মৰম বিচাৰিছোঁ আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি বহুত আশা কৰিছোঁ। এয়া দেখিলেনে মই কিমান ডাঠকৈ ৰাখিছোঁ, আপোনালোকেও ইমানখিনি ডাঠকৈ ৰাখিব আৰু ইয়াক খুৰমাৰ আকাৰ দি 4-কোণীয়াকৈ কাটি যাব। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰে আকাৰ দীঘলীয়াকৈ দিও কাটি ল'ব পাৰে, এইটো নিজৰ কথা। এয়া মই গোটেইখিনি খুৰমা কাটি লোৱা হৈ গ'ল। আৰু মই এটাকৈ খুৰমা উঠাই প্লেট এখনত থৈ লৈছোঁ। আৰু ইপিনে মই কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। আৰু তেলখিনি গৰম হোৱাত মই কেইটামানকৈ খুৰমা দি ল'ম। আৰু খুৰমাখিনি লাহে ধীৰে ধুনীয়াকৈ মই ওলটাই দি পেলাই ভালকৈ ভাজি ল'ম। এয়া দেখিছেনে, ভজাৰ পিছত ইয়াৰ কালাৰটো দেখিবলৈ বেলেগ হৈছে। আৰু এইখিনি খুৰমা ভজা হৈ গ'ল। এইখিনি খুৰমা এতিয়া মই থাল এখনত নমাই ল'ম। আৰু এই খুৰমাখিনি মই এতিয়া সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ দিম। আৰু ইপিনে মই চচপেন এটা পাতি দিছোঁ আৰু তাত মই 2 কাপ চেনি ঢালি দিছোঁ। আৰু চেনি 2 কাপ দি পেলাই মই তাত কাপ এটাৰ জোখাৰে আধা কাপ পানী দি দিছোঁ। ইয়াৰে মই চেনি চিৰাপ বনাম। আৰু এই চিৰাপটো বেছি পাতলকৈ বনাব নালাগে, অকণমান ডাঠ হ'লে ভাল হয়। আৰু ইয়াতে মই এচামুচ গাখীৰ দি দিছোঁ। গাখীৰ এইকাৰণেই দিছোঁ যে চেনি চিৰাপটোত যদি চেনিৰ কিবা লেতেৰা বস্তু থাকে তেতিয়া গাখীৰ দিলে চেনি চিৰাপৰ ওপৰফালে লেতেৰাখিনি উঠি আহে। এয়া দেখিছেনে, চেনি চিৰাপটো চেপ লৈছে, মানে টোপাল হৈ পৰিব ধৰিছে। গতিকে আমি ইয়াৰ পৰাই বুজি উঠিছোঁ যে আমাৰ কাৰণে চেনি চিৰাপটো ৰেডি হৈ গ'ল। আৰু এয়া মই হাতেৰে অকণমান চেনি চিৰাপ টেষ্ট কৰি চাম। এই হাতেৰে যেতিয়া চেনি চিৰাপটো আমি চুই চাম তেতিয়া তাৰৰ নিচিনা হ'লেই বুজি উঠোঁ যে আমাৰ চেনি চিৰাপটো হৈ গ'ল। গতিকে মই এতিয়া হাতেৰে অকণমান টেষ্ট কৰি চাম। এয়া চেনি চিৰাপ যেতিয়া 2টা আঙুলিৰ মাজত আমি লৈ পেলাই এনেকৈ টানি দিলে তাৰৰ নিচিনা হৈ যায়, তেতিয়া আমি বুজি উঠোঁ যে আমাৰ চেনি চিৰাপটো হৈ গ'ল। আৰু এতিয়াই মই ইয়াতে ভাজি থোৱা খুৰমাখিনি গোটেইখিনি দি দিম আৰু লাহে লাহে এফালৰ পৰা ধুনীয়াকৈ এনেকৈ লৰাই যাম যাতে গোটেইখিনি খুৰমাৰ গাতে চেনি চিৰাপটো লাগি যায়। আৰু এতিয়া অকণমান শুকান হৈ অহাৰ লগে লগে আমি গেছটো অফ কৰি দিম। আৰু এতিয়া দেখিবলৈ পাইছেনে, এতিয়া খুৰমাখিনিৰ পৰা ধুনীয়াকৈ চেনিখিনি ওলাই পৰিছে। এই চেনিখিনি আমি যিকোনো কামতে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু খুৰমাৰ চাউণ্ড শুনিয়ে ধৰিব পাৰিছে চাগে কিমান কিচমিচ হৈছে।
আৰু মই এতিয়া আপোনালোকক এটা খুৰমা ভাঙি দেখুৱাম। আপোনালোকে চাবচোন, ইয়াৰ মাতটো শুনিবলৈ ইমান ধুনীয়া হৈছে। খুৰমাখিনি দেখিবলৈ বাহিৰত যেনেকুৱা হৈছে, ভিতৰি ইমানে কিচমিচ হৈছে। এয়া শুনিলেনে? আৰু আশা কৰিলোঁ আজিৰ এই মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আপোনালোকে ঘৰত এবাৰ হ'লেও এই খুৰমাৰ ৰেচিপিটো ট্ৰাই কৰিব বুলি মই আশা কৰিলোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাতে থকা বেল আইকনটি প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায়। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।